নমস্কাৰ দিন বিশেষত আজি দিনটো হিতানত আজি 5 জুলাই ইংৰাজী ক্যালেণ্ডাৰৰ 186 আৰু অধিবৰ্ষৰ ক্ষেত্ৰত এয়া 187 নম্বৰ দিন এতিয়া বলক আজি তাৰিখৰ ইতিহাস সম্বন্ধে কিছু কথা জানি লওঁ অসমীয়া সাহিত্যত সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া সাহিত্যিক যতীন্দ্ৰনাথ দুৱৰাদেৱে 1964 চনৰ আজিৰ দিনটোতে আমাৰ মাজৰ পৰা আঁতৰি গৈছিল তেখেত অসমৰ এগৰাকী কবি আৰু সাহিত্যিক আছিল আজি ৰায় বাহাদুৰ সূৰ্য কুমাৰ ভূঞাদেৱৰো মৃত্যু তিথি তেখেত অসমৰ এজন বুৰঞ্জীবিদ শিক্ষাবিদ সমাজ সংগঠক গল্পকাৰ প্ৰবন্ধকাৰ কবি আৰু অধ্যাপক আছিল 1975 চনৰ আজিৰ দিনটোতে পৰ্তুগালৰ পৰা কেপ গাৰ্ডে স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল 1995 চনত আৰ্মেনিয়াৰ সংবিধান গ্ৰহণ কৰা হয় আৰু 1996 চনত আজিৰ দিনটোতে মানে আজিৰ তাৰিখতে বিশ্বৰ প্ৰথমটো জীৱিত ক্লোন কৰা প্ৰাণীটোৰ স্তন্যপায়ী প্ৰাণী হয় এই প্ৰাণীটো জন্ম হৈছিল আজিৰ দিনৰ ইতিহাস সম্পৰ্কে আপোনাক বহুকেইটা কথা জনাবলৈ চেষ্টা কৰিলো যদি আমাৰ ভিডিওটো চাই ভাল পাইছে তেন্তে চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিব আৰু লগতে ভিডিওটোত এটা লাইক কৰি দিব পাৰিলে ভিডিওটো শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ভিডিও পাই থাকিবলৈ আমাৰ চেনেলটো সদায় চাই থাকিব নমস্কাৰ